Hello guys, welcome back to my YouTube channel. আপোনাক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰবাৰ আহিছো আৰু আজিৰ ভিডিঅ'টো হ'ল আমাৰ স্কুলত প্ৰতিষ্ঠা দিৱস আৰু তাকে ভিডিঅ' কেইটামান বনালো মানে আৰু আমি কিবা কৰিছো স্কুলত তো দেখাম বুলি ভাবিলো অলপমান ভিডিঅ' বনালে ছাৰ বাইদেউ সকলে তো ভিডিঅ'খিনি মই আপোনালোকৰ মাজলৈ দিবলৈ চেষ্টা কৰিছো স্কুলত দুটা ডান্স কৰিলো আৰু এটা হয়তো সংগীত গালো দুটা ডান্সৰ এটা সত্ৰীয় আৰু এটা আধুনিক নৃত্যটো মই আগতে ভিডিঅ' দি দিছোঁ মানে ৰাসত নাচিছিলোঁ আৰু এবাৰো মানে নাচি দিলোঁ ইয়াতো আৰু আশা কৰোঁ সকলোৱে ভাল পাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু এয়া হৈছে অমৰ ছাৰ এয়া চুইটি আকৌ আহিছে ভিডিঅ'ৰ আগলৈ ৰিচাই কিবা জোকায়ো আছে আৰু এয়া হ'ল আমাৰ পন্তি বাইদেউ আমি ৰেডি হৈ গ'লোঁ আৰু এয়া আমাৰ ৰিচা দুধ খাই আছে আৰু চুইটি খাবলৈ জানো বেলেগ নাজানো এয়া আমাৰ মানে ডান্সটো হ'ল আমাৰ বন্দনাটো আমি চাকি জ্বলাইছোঁ চাকিও লাগিব সেইকাৰণে আৰু চুইটি আৰু মই জ্বলাইছোঁ এইবোৰ আৰু এতিয়া আমাৰ ওলাই হৈ গ'ল গোটেইবোৰ মানে চুইটি আৰু মোৰ এয়া আমাৰ গোটেই লোকেশ্যন মানে স্কুলখনৰ ভিউ আমাৰ স্কুলখনৰ ভিউটো বহুত আৰু আমাৰ আপোনালোকে জানে প্ৰতিষ্ঠা দিৱস হয় ষষ্ঠ বিংশতিতম হয় এইবাৰ আৰু এয়া আমাৰ সচিব ছাৰ আৰু অধ্যক্ষ ছাৰ আছে আৰু বাকীসকল অতিথি হয় আমাৰ স্কুলৰ আৰু এতিয়া আমাৰ সৰু ল'ৰা ছোৱালীবোৰে মানে আমাৰ দলৰ ল'ৰা ছোৱালীবোৰে সংগীত গাই আছে আৰু এয়া হ'ল আমি ইয়াত বহি আছিলোঁ মানে আমাৰ ৰুমৰ পৰা ডান্স চাই আছিলোঁ সৰু ছোৱালীকেইজনীৰ আৰু তাকেই ৰিচাই ভিডিঅ' বনাইছিলে আৰু এয়া চাওক আৰু এয়া আমি যে ড্ৰেছ কৰি আছিলোঁ ৰেড কালাৰ হোৱাইট কালাৰ সেইটো হ'ল আমাৰ সত্ৰীয়া নৃত্য যিটো চুইটি আৰু মই নাচিছোঁ এয়া আমি নাচিছোঁ যিটো বন্দনা বুলি কয় আইগিৰি নন্দিনী ইয়াত মই ভইচ দিয়া নহ'ল মানে গানটো দিয়া নহ'ল তাতে মানে অলপমান চাউণ্ডটো অলপ বেয়া আহি আছে তো সেইকাৰণে মানে আমাৰ বিদ্যালয় সংগীতটোৱে দি দিলোঁ এয়া আমাৰ পিছফালে আমাৰ তলৰ শ্ৰেণীবোৰ সিহঁতে মোক জোকাই থাকে ভিডিঅ' বনোৱাৰ কাৰণে তো সিহঁতক আজি দেখাই দিলোঁ তো এয়া উল্টালটি কামবোৰ কৰিছে যে ৰুমাল দিব মাস্ক দিব এইবোৰ কৰি আছে আৰু এয়া চুইটি ৰিচা জ্যোৎস্না যিটো সংগীত মই বেকগ্ৰাউণ্ডত দিছোঁ সেইটো আমাৰ বিদ্যালয় সংগীত হয় মানে প্ৰতিষ্ঠা দিৱস উপলক্ষে গীতটি উন্মোচন কৰিলে কেনেকুৱা হৈছে তলত কমেণ্ট কৰি জনাবচোন
কিবা নিশিকাকৈ এনেকৈ মানে প্ৰেক্টিছ ঘৰতে মানে নিজাকৈ কৰি এনেকৈ নাচিছিলোঁ। তো তেওঁলোকক ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু মোৰ যদি ভিডিঅ'টো মানে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, নহ'লে মই যদি ভিডিঅ' দিওঁ আপোনালোকে নাপাব, এদিন চাব তাৰপিছত দেখাই নাপাব। তো ইয়াতে সমাপ্ত কৰিছোঁ। বাই। জাতীয়